মই সুনিতা কৌশিক আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল সুনিতা কৌশিকলৈ যদি এতিয়ালৈকে আপোনালোকে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব যাতে মই কিবা যদি ভিডিঅ' দিওঁ আপোনালোকে দেখা পায় আৰু যিহেতু এতিয়া আমাৰ লকডাউন চলি আছে গতিকে আমি সকলোৱে ঘৰৰ ভিতৰতে আছোঁ আবদ্ধ হৈ আৰু আমাৰ একো বেলেগ উপায়ো নাই আমি ঘৰৰ ভিতৰত থাকিলেহে সুৰক্ষিত থাকিব পাৰিম সকলোৱে আৰু চৰকাৰে যিবোৰ গাইডলাইন দিছে সেইবোৰ আমি ফ'ল' কৰি ঘৰৰ ভিতৰতে থাকিব লাগিব আৰু মই সকলোকে অনুৰোধ জনাম আপোনালোকো সকলোৱে ঘৰৰ ভিতৰতে থাকক আৰু যাতে আমি এই মহামাৰীটো এই ধৰণে ৰুধিব পাৰোঁ আৰু তাৰ লগতে মই ভাবিলোঁ মোৰ চেনেলৰ যোগেদি আপোনালোকক অকণমান দেখুৱাওক মই এইকেইদিন ঘৰতে থাকি বৰ হৈ আছোঁ বৰ হোৱাৰ লগতে কাম বেলেগ নাই ঘৰুৱা কাম বনকে কৰিছোঁ ইফাল সিফাল কৰিছোঁ তাকে অকণমান আপোনালোকৰ আগত কেইটামান ভিডিঅ' সৰু দেখুৱাম আশা কৰোঁ আপোনালোকে ভাল পাব She's waiting for love to be realized. I'll send her my heart covered as a gift and hope that she'll take it into her side. La 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 la. তাৰপিছত অকণমান সময় কিতাপো পঢ়োঁ মাজে মাজে চেষ্টা কৰোঁ কিতাপ পঢ়িবলৈ আৰু তাৰ লগতে চিনেমা চোৱা কাম আছে মোবাইল খুচৰা কাম আছে ফেচবুকত বহুত বেছি নেগেটিভিটি আহে কেতিয়াবা অলপ পজিটিভিটি আহে নেগেটিভখিনি চাইড কৰোঁ পজিটিভখিনি মনৰ ভিতৰত ৰাখোঁ গতিকে তাৰ লগত ইনষ্টাগ্ৰাম চাই থাকোঁ কিবা আপডেট থাকিলে দিওঁ তাৰপাছত কেতিয়াবা মাজে মাজে মুভি চাওঁ নেটফ্লিক্সত এইবোৰ কিবাকিবি চাওঁ লগতে কিতাপ পঢ়িবলৈ চেষ্টা কৰোঁ এইটো কাৰণেই কৈছোঁ যে কিতাপ পঢ়াটো খুব ভাল কথা এই গোটেইবোৰ কৰাৰ মাজত যদি কিতাপো অকণমান সময় 2টা পেজেই হওক 2-3টা পেজকে যদি পঢ়ি থাকে তেতিয়াহ'লে নিজৰ কাৰণেও ভাল আৰু বৰ্তমান মই যিখন কিতাপ পঢ়ি আছোঁ মানে আগতেও পঢ়িছিলোঁ আধা পঢ়া হৈছিলে সেইখনকে মই আকৌ পঢ়ি আছোঁ বুলি কিতাপ এখন ক'লোঁ আপোনালোকক যেনেকৈ পঢ়ি আছোঁ সেইখন কিতাপ ইমান ভাল যিসকলে হয়তো পঢ়িছে গম পাব দ্য ছিক্ৰেট আৰু বৰ্তমান সময়তো পঢ়িব লাগে মনবোৰ ইমান বেয়া লাগি আছে গতিকে তাত সেইখন কিতাপ পঢ়িলে অলপ পজিটিভ হ'ব পাৰি কেতিয়াবা মনবোৰ মানুহৰ বেয়া লাগে ন এনেই কেতিয়াবা সকলোৰে হয় এনজাইটি হয় ফ্ৰাষ্ট্ৰেশ্যন হয় সেইখন কিতাপ আপোনালোকে নিশ্চয় পঢ়িব দ্য ছিক্ৰেট বহুত কিতাপ ভাগ আছে দ্য ছিক্ৰেট ডেইলি টিচিংছ বুলি এখন আছে সেইখন আৰম্ভণিতে পঢ়িব পাৰে প্ৰত্যেকখন চেপ্টাৰ এদিনত আপুনি পঢ়িব পাৰে এদিনত এটা চেপ্টাৰকৈ ডেইলি টিচিংছ তাতে আপোনাক লাইফত দৰকাৰী বহুত ভাল কথা তাতে কোৱা আছে লিখা সেইবোৰ পঢ়িলে বুজি পাব লাইফৰ ছিক্ৰেট বুলি ক'ব পাৰি সেইকাৰণে দ্য ছিক্ৰেট যিবোৰ আমি জানিও নাজানো পঢ়িলে আপুনি ৰিয়েলাইজ কৰিব হয় নেকি তেনেকুৱা ধৰণৰ সেইখন কিতাপ মই দিনে 2টা পেজ 3টা পেজ অলপ পঢ়িবলৈ চেষ্টা কৰি আছোঁ
থাকক চৰকাৰৰ যিবোৰ গাইডলাইনবোৰ আছে সেইবোৰ ফ'ল' কৰক যিবোৰ নিয়ম কৰি দিছে যেনে হাত ধুব লাগে চেনিটাইজ কৰি থ'ব লাগে ঘৰখন চাফ চিকুণকৈ ৰাখিব লাগে গোটেইখিনি যিখিনি সকলোৱে জানে সেইবোৰ নিয়ম ফ'ল' কৰক আৰু ভালকৈ থাকক আৰু আহক আমি সকলোৱে মিলিজুলি এই মহামাৰীৰ পৰা আমি যেন ৰক্ষা পাওঁ সেইটো আমি সকলোৱে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ